এতিয়া মই ৰুমৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই আগত যাই আছোঁ। মই যিটো পাম্পৰ মালিকৰ তাত কাম কৰোঁ, সেই মালিকে এটা পাম্প খুলি আছে, তো পাম্পটোতে যাই আছোঁ। পাম্পটো দেখুৱাই আছোঁ গৈ পেলাই। পাম্পত আহি পালোঁ। এনেকৈ এইটো এতিয়া বনাই আছে। ইফালে কি হ'ব, ইফালে ষ্টাফ ৰুম হ'ব চাগে এইটো। এফালে আৰু এইটো এইচ পি পাম্প হ'ব। এইচ পি পেট্ৰল পাম্প। এইটো চাইনবোৰ্ড লগাই দিলে, এইটো এনেকুৱা চাইনবোৰ্ড। আৰু পুৰা পাথৰ, ইমান ডাঙৰ পাথৰ কাটি কেনে বনাইছে। দেখাই আছোঁ মই এইফালে গৈ। পাথৰ চাওক না, কিমান ডাঙৰ পাথৰ। এইটো পুৰা ডাঙৰ পাথৰ হয় এটা। এইটো কাটি কেনে বনাইছে, এইটো পুৰা ডাঙৰ। এইচ পি পাম্প হয়। মেঘালয়ৰ পৰা ফুল ব্লগ চাবৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।